ৰাইজৰ কণ্ঠ তেওঁ আমাৰ জুবিন দা, অসমৰ আবেগ হিয়াৰ আপোন জুবিন গাৰ। আজি প্ৰশ্ন উঠিছে তেওঁৰ মাতক লৈ, সঁচা কথা কোৱাৰ বাবে কি নিৰ্যাতন হৈ। Justice for জুবিন গাৰ্গ চিনুৰিছে আজি আকাশ বতাহ। অসমীয়াৰ হিয়াৰ মৰম ল'ব নোৱাৰো কোনো অপৰাধ। ইলেকশ্যন আহিলে দৰে দৰ খজে, ভোট ভিক্ষাৰ বাবে নেতাজী দুৱাৰে দুৱাৰে বিৰাজে। ইলেকশ্যন আহিলে বৰে দৰ খজে, ভোট ভিক্ষাৰ বাবে নেতাজী দুৱাৰে দুৱাৰে বিৰাজে। তেতিয়া পাহৰি যায় মানুহৰ কথা, পলিটিক বন্ধ কৰি ৰাখে নিজৰ স্বাৰ্থৰ বথা। সঁচা কলেই দৰ্ব পৰে, মুখ বন্ধ কৰাৰ চেষ্টা। শিল্পীৰ কণ্ঠ স্তব্ধ কৰিবলৈ কিয় এই ভণ্ড পৰিৱেশৰ সৃষ্টি। অৰুণোদয়ৰ প্ৰলোভন, মইনা আঁচনিৰ ফাঁকি। সমাজৰ দাপোনত আজি কিয় ইমান ধূলি ৰাখি। যি জুবিনে গাইছিল গীত, জীয়াই ৰাখিছিল মাটিক, আজি সেইজনৰ বাবেই ৰাজপথত চিঞৰে হাজাৰ পথিক। ৰাজনীতিৰ খেলত শিল্পী কেতিয়াও হাৰিব নোৱাৰে। জনগণৰ প্ৰেমে আজি তেওঁ সৰ্বোচ্চ পাহাৰৰ পাৰে। ৰাজনীতিৰ খেলত শিল্পী কেতিয়াও হাৰিব নোৱাৰে। জনগণৰ প্ৰেমে আজি তেওঁ সৰ্বোচ্চ পাহাৰৰ পাৰে। আমি আছো লগত, আমি আছো কাষত। সঁচা সুৰ কেতিয়াও নমৰে ধৰাৰ বুকুত। জাষ্টিছ ফৰ জুবিন গাৰ্গ, এই শ্লোগান আজি আমাৰ। শিল্পীৰ সন্মান ৰক্ষা কৰাটোৱেই এতিয়া আমাৰ অধিকাৰ। এই গীতটোৰ মাজেৰে মই আপোনাৰ আবেগ আৰু জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছো। শিল্পীৰ কণ্ঠ লৈ সমাজৰ দাপোন, আৰু সেই দাপোন যাতে কেতিয়াও দুইয়ে ভৰি নহয়, তাকে ইয়াত ফুটি